সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতৰ এটি গীতত কৈছিল, এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, অ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায়। আজি মই আপোনালোকক আমাৰ খেতিৰ পথাৰখন কি অৱস্থাত আছে বা আমাৰ সোণগুটি চপোৱাৰ যি সময় আহিছে সেই সময়ত আমাৰ পথাৰত দাৱনীবিলাকে কি কৰি আছে সেই বিষয়ে আপোনালোকক অলপ দেখাব গৈছোঁ। লগতে আমাৰ গাঁৱৰে দুজন কৃষকৰ মুখেৰেও খেতিৰ বিষয়ে দুআষাৰ শুনিম। মনচুৰি ধান দাই আছোঁ। আজি 4 দিনমান হ'ল ধান দোৱা। আজি 4জনী মানুহে আমি দাই আছোঁ আৰু 7 বিঘামান আগ ধান আছে আৰু 5 বিঘা 6 বিঘামান ছৈমৰা ধান আছে। কাইলৈৰ পৰা আমাৰ ধান দাৱনী বেছি আহিব, ধান দোৱা হ'ব আৰু সৰহকৈ। খেতি পথাৰত থাকি ধান দাই ভাল লাগে আৰু তাৰ দ্বিতীয়তে হৈছে আমি পথাৰত টেঙা, ৰবাব টেঙা, চুকা টেঙা সকলোৱে মিলি আমি জলকীয়া দি আৰু চবেই খাই ভাল লাগে। পথাৰত থাকি ভাল লাগে, পথাৰত থাকিও ভাল লাগে, টেঙা খায়ো ভাল লাগে। এতিয়া আমাৰ গাঁৱৰ অন্য এজন কৃষকে আমাৰ পথাৰত কি কি ধান আছে সেই ধানৰ বিষয়ে আৰু কৃষি কৰ্মৰ বিষয়ে, কৃষি কৰ্মৰ লগত জড়িত হৈ কেনে অনুভৱ কৰিছে সেই বিষয়ে অলপ আমাক ক'ব। এয়া আজি ধাননি পথাৰত থাকি খুব ভাল লাগিছে আৰু ল'ৰালিকালতে প্ৰাইমেৰী স্কুলত পঢ়া আমাৰ গাঁও নামৰ কবিতাটোলৈ মনত পৰিছে। কবিতাটো এনেকুৱা আছিলে, শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাম তল হোৱা, শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰা, শুৱনি নদী পানী বহা ঘাট মুদৰে বেপাৰ কৰা, গছত কোমোৰা লাও জিকা ফুল ভঁৰালত জহা ধান, গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ। এই গাঁৱৰ যে আমাৰ গাঁৱৰ কবিতাটো প্ৰাইমেৰী স্কুলতে পঢ়া মনত আছে। গতিকে এই ধাননি পথাৰত থিয় হৈ এনেকুৱা কবিতাটো মনত পৰিছে। এয়া আমাৰ কণ জহা ধান খুব ধুনীয়া হৈছে। আমি কণ জহা, ৰঞ্জিত, মনচুৰি, ছৈমৰা এইকেইটাই খেতি প্ৰধানত কৰোঁ। আমাৰ গাঁৱৰ প্ৰধান খাদ্য হৈছে অসমৰ প্ৰায় 70% মানুহে কৃষি কৰ্ম বুলি ক'লে মেইন কৰ্মটো হৈছে ধান খেতি। গতিকে আমি ধান খেতিৰ মাজত থাকি এতিয়া অতি আনন্দ উপভোগ কৰিছোঁ। ধাননিৰ মাজৰ পৰা যাবলৈ মন নাযায় ঘৰৰ পৰা। এইখিনি কণ জহা ধান, তাৰপিছতে আমি এয়া ৰঞ্জিত ধান খুব ধুনীয়া হৈছে। প্ৰায় 2 বিঘামান কণ জহা কৰিছোঁ, বাকী 6-7 বিঘামান ৰঞ্জিত ধান খুব ভাল হৈছে, পকিছে, ডাবৰ হৈছে, দাৱনী লগাই আছোঁ। মই এতিয়া নিজে কৰিব নোৱাৰিলেও মই তদাৰক কৰোঁ। এয়া ৰঞ্জিত ধান, পকা ৰঞ্জিত ধানৰ মাজে মাজে আহি আছোঁ, দেখিবলৈ অতি মনটো আনন্দ উল্লাস হৈছে। আমি পৰিয়ালটো খেতিয়কৰে পৰিয়াল। আমাৰ ঘৰ আচলতে ডিমৌ ৰাজচক্ৰৰ অধীনত দেওডুবি গাঁৱৰ আমি এটা আগতে দুখীয়া পৰিয়ালৰ খেতিয়কে আছিলোঁ। কিন্তু বৰ্তমান মই যেতিয়া পঢ়া শুনা কৰাৰ পিছত প্ৰথম 2074 চনত 1974ত অসম চৰকাৰৰ অধীনত ফেব্ৰুৱাৰী মাহত গোৱালপাৰাত চাকৰি জইন কৰিছিলোঁ। তাৰপিছত গোৱালপাৰাৰ পৰা 77 চনত অৰুণাচল চৰকাৰৰ অধীনলৈ আহোঁ। অৰুণাচলত 2009 চন পৰ্যন্ত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰোঁ।
তাৰপিছত আহি ঘৰতে অন্যান্য কাম নকৰি আগৰ খেতি কৰাৰ খুব মাদকতা আছিল। সেয়ে 14 বিঘামান মাটি কিনি খেতি কৰিবলৈ আৰম্ভ কৰিলোঁ। নিজে শাৰীৰিকভাৱে নোৱাৰোঁ যদিও তদাৰক কৰি যি পাৰোঁ নিজেও কৰোঁ। বৰ্তমান মোৰ বয়স 75 বছৰ হ'ল, তথাপিও মই খেতি মোৰ এৰিব পৰা নাই। সেয়ে খেতিত লাগি থাকোঁ। আৰু মই অকল ধানৰ খেতিয়েই নহয়, আমাৰ ঘৰত আগৰ পৰাই শাক পাচলি খেতি কৰি আমি নিজেই উৎপাদন কৰি খাওঁ, এতিয়াও খাওঁ। গতিকে আমি খাৰিফ শস্য আৰু ৰবি শস্য দুয়োটা শস্যই খেতি কৰোঁ। গতিকে মই এটা আহ্বান জনাব খুজিছোঁ নৱপ্ৰজন্মক, যিসকল নিবনুৱা যুৱক আছে, যুৱক যুৱতী, তেওঁলোকে যেন কৃষি কাৰ্য এৰি নিদিয়ে। অন্যান্য ব্যৱসায় বাণিজ্য বা চাকৰি তাকৰি নাপালেও কৃষি কৰ্মৰ লগত জড়িত হৈ মনটোও আনন্দ লাগিব আৰু নিজৰো উৎপাদন হ'ব। আজিকালি শাক পাচলি যি চাই দাম, ধানৰো যথেষ্ট দাম হৈছে। গতিকে কৃষি কৰ্মৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী কৰাৰ লগতে নিজৰ দেশখনো যাতে উন্নতি হয় তাৰ কাৰণে চিন্তা কৰিব লাগে বুলি মই আহ্বান জনাব খোজোঁ। গতিকে মই যিমান দিনলৈকে পাৰোঁ এই কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকিম। গতিকে মই ঈশ্বৰে যদি জীয়াই ৰাখে তেতিয়াহ'লে যিমান দিন জীয়াই থাকিব পাৰোঁ তেতিয়ালৈকে মই কৃষি কাৰ্যৰ পৰা আঁতৰি নাযাওঁ বুলি মই সংকল্প কৰি আছোঁ। কৃষি অসমীয়া মানুহৰ এক কৰ্মই নহয়, ই অসমীয়া মানুহৰ এক আৱেগ। গতিকে আজি আপোনালোকক মই আমাৰ যি ক্ষুদ্ৰ 14-15 বিঘাৰ মানৰ যি ধান খেতি কৰা হয় সেই কৃষি ভূমিৰ কিছু অংশ, প্ৰায় 8-9 বিঘা কৃষিভূমি আপোনালোকক দেখুৱালোঁ। আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে আমাৰ কৃষি কৰ্মখিনি চাই। খুব বেছি ধান ভাল নহ'লেও বেয়া হৈছে বুলিও ক'ব নোৱাৰি। বৰ্তমান সময়ত যি ধান চাউলৰ যি আকাশলংঘী দাম, তাৰ বাবে আমি নিজে কৃষি কৰ্ম কৰি তাৰ পৰাই আমি গোটেই পৰিয়ালটোৱে ভালদৰে খাই বৈ আৰু লগতে কিছু অংশ বিক্ৰী কৰিও আমি আৰ্থিকভাৱে স্বাৱলম্বী হৈছোঁ। গতিকে আশা কৰিম আপোনালোক সকলোৱে এই কৰ্মৰ লগত জড়িত হওক, নিজৰ লগতে অঞ্চলটোৰ লগতে আমাৰ অসমখনৰ নাম আগুৱাই নিয়ক। ধন্যবাদ।